तो वेलकम माय यूट्यूब चैनल सिरंजित ब्लॉग गाइस चैनल पर स्वागत है गाइस एटू वीडियोत मैं देखम जे सब मैं हैदराबाद आइसु एटू आमालकर रूम है रूमत ताके मेतिया आपनालोक সকলো এবাৰ रूमটো দেখুৱালো কি কত আছে ব্লগ গাইস एटू किचन है ইয়াত किचन है আৰু एटू सब पूजा रूम है এই रूमत पूजा হ'ব আৰু ইয়াত ভগৱানৰ ফটো ৰাখিম আৰু ইয়াত পূজাহে কৰিম ব্লগ এতিয়া ফটো নাই আৰু অলপ পিছতে ৰাখিম সো এইটো ইয়াত এটা ৰুম আছে আৰু সব ভিতৰত আৰু এটা ৰুম আছে যে ডবল ৰুম হয় ইয়াত এটা ৰুম আছে সো এইটো ৰুম আছে আৰু ইয়াত হয় বাথৰুম হয় লেট্ৰিন বাথৰুম একেলগত আৰু ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ এতিয়া পৰা ৰুমৰ পৰা ওলাই যাওঁ ৰুমৰ পৰা ওলাইছে আৰু ওলাইকিনে আপোনালোকক দেখুৱাম যে বিল্ডিঙৰ ওপৰ পিনে हैदराबाद बिल्डिंगर ऊपर पारे देखिले केनेका लगे ये आपनालोक सकलो देखुवाम ब्लग चोआ ये रूम है सब ब्लग एतिया बिल्डिंगर ऊपर पिने जाओ और बिल्डिंग आछे ब्लग बिल्डिंग तो ऊपर पिने जाओ और ऊपर पिने केनेका लगे देखुवाम गाइस चोआ बिल्डिंगर ऊपर पिने केनेका लगे देखोते चोआ इफाले एटू साइडत आछो मैं एतिया सेया सकलोए बिल्डिंग चोआ सो यात सकलो बिल्डिंग আছে চাৰিফালে আৰু বিল্ডিং সো বিল্ডিং আৰু ওপৰ পিনে উঠো আৰু ওপৰ পিনে দেখুৱাম আপোনালোক সকলোক এইটো আৰু এটা ৰুম আছে ইয়াত আৰু কোনোবা ৰব ইয়াত ৰুম এটা আছে সো প্ৰথমে এইফালে দেখুৱাইলো এসা বিল্ডিংৰ ওপৰত গছ আছে তো ফুল গছ লগাইছে মানুহে চোৱা কাপোৰখিনি ইয়াত ৰ'দে দিছে মানুহে এইফালে দেখাই ল'ম চোৱা তো ওপৰত উঠি পিনি দেখুৱাম আপোনালোকক সেই চোৱা বিল্ডিং হয় আৰু এইপিনে সকলো বিল্ডিং গছ ইয়াত ওপৰত উঠি পিনি এতিয়া দেখাই আছে আপোনালোকক সো কেনেকুৱা লাগি আছে গাইস কমেন্ট কৰি ক'ব গাইস কেনেকুৱা লাগিছে এই ভিডিঅ'টো সো গাইস ইয়া সকলো হায়দৰাবাদৰ ইয়াত ওচৰত আছে ফিল্ম নগৰ সাইটো ফিল্ম নগৰ বজাৰ ইয়াত ফিল্ম নগৰ আমালোক এতিয়া ফিল্ম নগৰতে আছে এতিয়া আৰু যাও ইয়াৰ পৰা নামিব লাগে নামিখিনি এতিয়া গৈ আছো গাইস মোৰ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিব আৰু বেল আইকনটো প্লিজ দবাই দিব तब तक के लिए गुड बाय।